क्या हो रहा है इसमें? ये देखिए ना, ये वाला देखिए ना, कल बनाया था ठीक है, अरे लेकिन वो कल वो पुराना वाला लगा दिया था, वो एक नया नहीं लगाया इसलिए। इसका बताओ तो देखो कर नहीं पाओगे तुम। कल मतलब ये खरीदा, समझा? हाँ? कल ये खरीदा ओ, तो इसलिए आज से पहले बनाता था लोग, मतलब यूट्यूब में भी है ये डिलीवरी का वो का, लेकिन अभी मतलब पूरा बनाना था ब्लॉग में बनाता और भी छोटा छोटा ब्लॉग हाँ हाँ मुझे भी बनाना था ब्लॉग अच्छा। वगैरह सीन था। मैं भी मतलब वो नहीं करता हूँ, मैं भी बनाता हूँ। लेकिन मतलब आज से जो स्टार्ट किया है ना, आज 26 जनवरी इंडिपेंडेंस डे, मतलब पूरा कंटिन्यू, मतलब 2026 में मतलब मैं पूरा मतलब पूरा करने हाँ रेगुलर। कंटिन्यू रहेगा ही, मतलब हाँ। एक तरफ डिलीवरी से पैसा भी कमाएगा, एक तरफ वो भी करेगा। তো বন্ধুসকল, আজি হ'ল 26 জানুৱাৰী, হেপী ৰিপাব্লিক ডে। তো মেইন কথা কি জানে, আজি ব্লগিং কৰা মোৰ অলপ ইচ্ছা নাছিল, কাৰণ কালি অলৰেডি মোৰ বাইকত চুনা লাগি গৈছিল, বাইকৰ মোৰ চেইন ছিঙি গৈছিল, ৰেপিডো মাৰি আছিলো, ৰেপিডোত অলৰেডি কাষ্টমাৰ বহি আছিল, ভাগ্য ভাল বহুত ডাঙৰ এক্সিডেণ্টৰ পৰা বাচি গৈছো, মানে গাড়ী পুৰা আনবেলেঞ্চ হৈ গৈছিল জাগাত, মানে কি ক'ব আৰু, গাড়ী কিবা কৰি মানে হেণ্ডেলটো হাতত বহিছে আৰু নবহা নহয়। এতিয়া 80 ৰোডত আহিছো, 80 ৰোডত চাব পাৰে এখনো গেৰেজ মানে বিচাৰি, মানে কালি ঠিক কৰি দিছিল সি ল'ৰাটোৱে গাড়ীটো, ভাল কৰি ঠিক কৰি দিছিল, কিন্তু কালি মানে পাৰ্টছৰ অলপ দোকান বন্ধ কিবা এনেকা বহুত কাহানি হ'ল। কাহানি হোৱাৰ পিছত কিবা কৰি মানে মিলাই দিয়াৰ পিছত লৈ আহিলো গাড়ীখন। আজি ভাবলো আজি ভাল কৰি কাম কৰিম বুলি, তাৰপিছত 2 দিনমান পিছত ব্লগিং ষ্টাৰ্ট কৰিম বুলি ভাবলো, বাট নাই, কৈছে যে আজিৰ পৰাই ব্লগিংটো তুমি ষ্টাৰ্ট কৰা, তুমি ৰেপিডো নামাৰিবা। সেইকাৰণে মানে ওপৰ আল্লাই কৈ দিছে যে যোৱা আজিৰ পৰা ব্লগিংটো ষ্টাৰ্ট কৰা। যদি মানে কেনেকে বুজাইছে জানে মোক, মোৰ গাড়ীখন বেয়া কৰি পিনে বুজাইছে, আৰু কি বেয়া হৈছে মই দেখাই আছো বোলো, ৰ'ব আগত গাড়ীখন মই ৰখাই লওঁ, ৰখাই পিনে আপোনাক দেখাম কেনেকে কৰি মোৰ কি হ'ল গাড়ীখন। তো বহুত আগৰ পৰাই মানে মই ভাবি আছো ব্লগিং কৰিম আৰু কৰিছিলো মাজতে, কিবা এৰি অলপ চলপ কৰি পিনে হেৰি কৰি দিওঁ, বাট নহয়, বহুত এনেকুৱা মানে টাইম এনেকুৱা ৰখি নাথাকে, আজি নকৰিলে কেতিয়াও নহব, মই গম পাইছো। তো এতিয়া মই মানে গোপ্ৰ চপ্ৰ কিনা গুলি মাৰিছো, যি ছেটআপ আছে মোৰ লগত সেই ছেটআপ দিয়ে ষ্টাৰ্ট কৰিম, আৰু যি মানে লাইফত হৈ থাকে সেই মানেও আপোনালোকে যদি চাব খোজে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অলপ ছাপোৰ্ট কৰি দিব। মই নতুন মানে সদায় ৰেপিডো, জমেটো, মইতো ডেলিভাৰী জবে কৰোঁ, আৰু মোক বেলেগ জব ইমান ভাল নালাগে, বেলেগ জব মোৰ নিচিনা ল'ৰাই কৰিবও নোৱাৰে, বহুত মানে টান পায়। তো ৰেপিডোৱে বৰ্তমান কৰি আছো, বৰ্তমানতো মানে কি এনে আগতে পাৰ্ট টাইম কৰিছিলো ৰেপিডো, এতিয়া বৰ্তমান ফুল টাইম কৰি আছো, তো সেইকাৰণে ব্লগো বনাই থাকিম। আৰু মোৰ মেইন কথা, এই চেইনটো চাইছে নে নাই, চেইনটোৰ এইখিনি চাইছে নে, এইটো ঘাটটো পুৰা নাইকিয়াই হৈ গৈছে, এইটো চাওক। তো কালি এইটো বনালো, নবনোৱা নহয়, মই বনোৱাটো ফটো দেখাই আছো এইটো। তো এইটো চাব পাৰে কেনেকুৱা মানে ছিঙি গৈছিল, ভাগ্য ভাল একো এটা নহল, যে ভগৱানে মানে যি নহওক চাই আৰু বাৰে কিবা না কিবা মানে বহুত বাৰ এনেকুৱা এক্সিডেণ্টৰ পৰা বাচি আহিছো। তো এতিয়া চবতকৈ ফাৰ্ষ্ট বাইকখনৰ মাথা মাৰো, ইয়াতে ক'ৰবাত যদি ওচৰত হৈ যায় হৈ গ'ল, আৰু যদি নহয় কালি যোনটো ভাইয়ে কৰি দিছিল বাইকখন তাতে যাওঁ, কাৰণ সি কালি বহুত মাথা মাৰি বহুত মানে তাৰ কাৰণে মোৰ হেল্প হৈছে, নহ'লে মই কালি যে গাড়ীখন তাতে থৈ আহিব লাগিল হয়, নহ'লে কেনেকে ঠেলাই আহিব লাগিল হয়। কালিও মানে দোকান চোকান নাই, গেৰেজ চেৰেজ ইমান নাই, বন্ধ। তো তাতে যাওঁ, আৰু সি আজি পইচাও নল'ব মোৰ পৰা, কাৰণ কালি তাক অলৰেডি মই দিছোৱে ভালেখিনি, আৰু সি মোক ফ্ৰীতে কৰি দিব। তো তাত যাম যদি ইয়াতে নহয়। এই 200 ঠিক কৰা নেকি, 200 ঠিক কৰা নেকি এইটোত? চেইনটো ছিঙি গৈছে, চেইন ছিঙি গৈছে, নহ'ব ন? পাৰ্টছ আনি দিলেও নহ'ব? পাৰ্টছ যদি আনি দিওঁ মই আনি দিম ক'ব পৰা, য'ৰ পৰা নহওক। কালি লগাইছিলো, মানে কালি লগোৱাৰ পিছত আজি আকৌ এনেকা মই দেখা হৈছিলো, মানে কালি ছিঙি যোৱাতে এই ঠিক কৰি দিছিল, মানে নতুন চেইন নাপালো কালি, দেৰি হৈ গ'ল, তাতে ফটাফট বনাই দিছিল, এটা নতুন লগাই দিছিল আৰু এটা পুৰণা মিলাই দিছিল কিবা।
এতিয়া চাওক না কি ৰিক্সত চলাই আছো মই পুৰা লাহে লাহে চলাই আছো সেইটো চব ঠিক আছে চাই লওক যদি পাই লয় আৰু হৈ যাব ন না ঠিক আছে কেইটা লাগিব এনেকুৱা কি চার্জ নহয় চেইন কেইটা লাগিব চেন তো আপনার গোটে সেট লগাব লাগিব মানে গোটেই চেইনটোৱে চেন তো এইটো পিনিয়ন সিনিয়ন সব এইটো পুৰা মানে নতুন চেইন হয় কি কয় চেঞ্জ পকেটটো চেঞ্জ কৰা বেছি দিন হোৱা নাই কিন্তু মোৰ বেছি দিন হোৱা নাই 10 দিন মান হৈছে মাত্ৰ খালি কি চেন স্পকেট লগালে 10 দিন পিছত আপোনাৰ ভাঙি গ'ল কি জানো এই বিয়াৰিংটো বেয়া আছিল কালি বিয়াৰিঙৰ চেঞ্জ কৰিলো ক'ত লগাইছিলে আপুনি মোৰ ভিন্ডো লগাইছিল ভিন্ডো লৈ গৈছিল নলবাৰীত তাতে লগাইছিল চেন তো নতুন লগাব লাগিব চেন সব বেয়া আছে আপোনাৰ চেন স্পকেট সব চেন তো অকল চেন তো নাপায় আচ্ছা গম পাওঁ চেঞ্জ পকেট কিমান মান পৰিব এইটো কিনা গোটে সেট ললে মোটামুটি দাম হবে একটু 1800-1900 টাকা মান হবে তাৰপিছত লগোৱা চাৰ্জ এক্সট্ৰা হ'ব আচ্ছা যদি আপনি নতুন লগাইছে তেতিয়াহ'লে অলপ লাহেকে যাক যাৰ তাত লগাইছে ক'ব লাগিব ভাই কি নতুন চেন দিলে আপুনি আজি মেইন কথা বন্ধ ন চব সেইটোৱে কিমান লৈছে চেনৰ সেনেকে 1500-1600 মান লৈছিল ইমান জলদি এনেকে কেনেকে ভাঙিব এই বেৰিঙৰ কাৰণে ভাঙিছে নেকি আপোনাৰ হয় বিয়াৰিঙৰ কাৰণে ভাঙিছে বিয়াৰিং মোৰ পুৰা বেয়া হৈ গৈছে তাৰ দোষ নাই কালি বিয়াৰিংটো চেঞ্জ কৰিছো চাব লাগিছিল নহয় বেৰিংটো বেয়া আছে এক লগত বেৰিংটো বদলাই দিলে হয় বেৰিঙৰ কাৰণে আপোনাৰ আনকি কালিও ঠিক কৰিলো কালি এই বহুত মাথা মাৰি দিছিল কালি ল'ৰাটোৱে চলিছিল কিন্তু চেনৰ ঘাট লগোৱা যায় সি লগাই দিছিল ধুনীয়া কৰি লগাই দিছিল খালি পুৰণা এটা লগাই দিয়াৰ কাৰণে পুৰণাটোৱে খুলি দিছে মোৰ আন্দাজত লগটো মানে লক সিস্টেম কৰি দিছে আমাৰ তাত এনেকুৱা চেনো নাই নহ'লে মই লগাই দিলো অলপ চেনটো এনেকুৱা চিষ্টেম কাটি কিনে 2-4 ঘাট সেইটোৱে কৈছো মানে মই চেনৰ ঘাটটো যদি কিনি লৈ আহো চেম মডেলৰ ঘাটটো ক'ত পাব ঘাট নাপায় তো কালি কিনিছো তুমি ঘাট নাপায় লক পাব লক মানে সেইটোৱে লক পাব আচ্ছা লকৰ লগত কোনো কথা নাই ইমানখিনি চেন লাগিব ইমানখিনি চেন লগাই কিনে লক নালাগে ৰিপিট মাৰি দিলে হৈ যাব ইয়াতে লক নালাগে লগালে মোটামুটি সব খুলিব লগা থাকক কালি খুলিয়ে লওক চব তেতিয়াই কৰিম আৰু গেৰেজত একবাৰ চাই লওক যদি এনেকুৱা চেন আছে নহয় এই মোটামুটি আপোনাৰ এটা ঘাট দুটা চাৰিটা ইমান ডাঙৰ লকটো হটাই দিলে ৰিপিটটো মাৰি দিলে হৈ যাব চেনটো টাইট দিলে হৈ যাব এনেকুৱা চেনটো লাগিব দিয়ক আহো দিয়ক থেংক ইউ লাহেকে চলাই থাকক একদম এক নম্বৰ বা 2 নম্বৰত চলাই আছো এইটোৱে কপাল ভাল যদি 80-90 থাকাতে চিঙি গ'ল হয় গম নাপালো হয় তেতিয়া কি হ'ল হয় এয়াৰপৰ্ট গ'লে কেতিয়াবা পুৰা একদম স্পীডত যাওঁ ন লাহেকে যাব শুনিল মানে চব মেকানিক ভাল নহয় এইটো মানে অলপ কথাখিনি ভাল বুলি হৈছে কিন্তু চেঞ্জ পকেট চেঞ্জ নকৰিলেও হ'ব এইখিনিতো মই জানো এই লাষ্টত কলনা চেঞ্জটো লগাব পাৰিম কাৰণ কালি মোক লগাই দিছে কালি মই ইমান পইচা খৰচ কৰিলোঁ এতিয়া মেইন কথা মই চাওক দিয়ক আজি এনে ফ্ৰীয়ে আছোঁ যিটোকে বামুণী মিডিয়াম যাই আহোঁ যদি তাৰ গেৰেজ খোলা পাওঁ তাৰ গেৰেজতে বনাম মানে বামুণী মিডিয়ামৰ পিছতে কালি মোৰ গাড়ী বেয়া হৈছিল তাতে গাড়ী বনাইছিলোঁ তো তাতে আৰু একবাৰ যাওঁ চাওঁ যে গেৰেজটো খোলা চান্সটো কম আছে কিন্তু থাকিবও পাৰে যদি পাওঁ ল'ৰাটোক বনাই লৈ আহিম তাৰ নাম্বাৰটো আছে বা তাক ফোন কৰি মাতিম দিয়ক যাই পিনে চাই আহোঁ
আমি আছো ফেঞ্চিত আৰু মেইন কথা মোৰ মোবাইলত ট্ৰেইন মোৰ গাড়ীত তেলো নাই তেলো ভৰাব লাগিব চব বিদ্যুৎ গাড়ী আছে দেখাব আৰু মোৰ জানলা জোতা লগাব আছে কিন্তু মই গাড়ী স্পীডত চলাব নোৱাৰো চব কাম বহুতো বিদ্যুৎ আছে कैसे लोग रहते हैं यहाँ जो कोई ना कर सका क्या हुआ तो सुने ही कर दिया তো চাইছিল নে ৰাস্তাত এইটো মানে কেনেকুৱা আছিল কি ক'ব আৰু এই কোনোবা স্পীডত আহি থাকিলে কাৰণ আপোনালোকে দেখা পাইছে কি প্ৰব্লেম ফেচ কৰি আছে গাড়ীখন যে চলাই আছো মোৰ এইটো ভয়ে সোমাই আছে এতিয়া যে চেইনটো মানে চিঙি যাব নহওক দিয়কচোন এনেকুৱা নহ'লে ভাল লাগিব কি ক'ম এটা ৰেষ্ট আকৌ পুলিচে কি কৰে দিলে এই ভাই ও ভাই এইটো চোৱা না কালি গেলা বনাইছিলো হা চিঙি গৈছে আকৌ নহ'ব ন মানে আজি ঘূৰিয়ে থাকিব লাগিব মই চলে তো চালেনে লাইফত মানে ট্ৰেকটো কেনেকুৱা এটাৰ পিছত এটা কাহানী এইবোৰ নাই বোলো চাওঁ আৰু কি কি ফেচ কৰিব লাগে আহক ফাইনেলি আমি পাই গ'লো চবতকৈ ডেঞ্জাৰ প্লেচত য'ত মানে এনেকুৱা ট্ৰাফিক চবে গৈ আছে জেগাটো নাম আৰু ক'ব নালাগে গুৱাহাটী
কিন্তু মই আচৰিত মানিছোঁ যে এটা ট্ৰেইনত গেলা গাড়ীখন চলাই আছে গেলা কম ৰিক্স মাৰা চব মুখটো আগত গৈ আছে মই শ্ল' গৈ আছোঁ न जाने आज सुबह भांग पी कर क्या क्या ख्याल आने लगा कि क्या है ये प्यार जो मेरा हो नहीं सकता उसको मैं चाहने लगा इसमें तेरी कोई गलती नहीं क्योंकि अब तक ऐसा हमारे बन न सका एक सेकंड फोन के बाद अब से तो फोन कैमरा भी बैक कैमरा भी चलो जिंदगी से ज्यादा कुछ नहीं मांगा बस सहा इतना कि खुद को थोड़ा समझ जाओ लोग कहते हैं यहाँ तो स्ट्रांग बन गया उनको कैसे समझाओ स्ट्रांग बनना चॉइस नहीं मजबूरी था सपने कैसे पूरे होंगे मेरे दोस्त जब नींद भी पूरी नहीं होती अब ये सब बेकार की बात छोड़ के घर में जाके सो নাই নাজানো ব্ৰ মিলাব নোৱাৰিলো মানে যেতিয়া গাড়ীখন চলাই থাকো এনেকা উল্টা পুল্টা মাইণ্ডত কি কি থট চলি থাকে গম নাপাওঁ আৰু বহি থাকো এটা কথা কিন্তু মই আলবাল গান বহুত গাই থাকো গান মাখান আপোনালোকে শুনা পাব লাগে আমাক কোনটো গেৰেজত পাওঁ আমি কোনটো গেৰেজত আমি পাওঁ চাওঁ এই আর এক সিঙ্গেল স্টপ 30 সেকেন্ড তাতে মোৰ জিন্দগীৰ মানে 2 মিনিট খাই দিল যি নহওক 1000 টকা ফাইনেল কৰি দিছে লাইফৰ 2 মিনিট কাৰণ বেলেগত মোক এতিয়া বহুতে কিবা আল বাল বোলে খালি তাক মই ইমান পইচা দিছোঁৱে ইমান পাৰ্টছ কিনিছোঁৱে যিটো তাক তাতে যাই মই মানে তাতে কাৰণ চালে দুটা তিনিটাকে সুধিব কিবা কি গ'ল তাতে একো হেৰিয়ে নহ'ল গাড়ীখন চলি আছে কিন্তু মোৰ জান জার্কিং দিব নোৱাৰো তো
গাড়ীখন আপত উঠিব খোজা নাই ব্ৰ, মানে খুজিছে কিন্তু মই উঠোৱা নাই কাৰণ গমেই পাইছে অৱস্থাটো। বাকী কি ক'ম আৰু, যদি ভিডিঅ'টো বৰিং হৈ যায় স্কিপ বাটনটো টিপি থাকক, আৰু যদি বৰিং নহয় তেন্তে চাই থাকক আমি ক'ত গেৰেজত পাওঁ কি পাওঁ। খালি ভিডিঅ'টো লাইক কৰি দিব। চাওক ইমান কষ্ট কৰি আজি প্ৰথম ব্লগ বনাই আছো মই, কৈছো ন নিজকে আপডেট কৰিম। জিন্দগী এটা গেম হয়, নুবৰ নিচিনা নহয় প্ৰৰ নিচিনা খেলিম। কিন্তু দেখাই পাল ৰাতিপুৱা মোক ভগৱানে কল যে আল্লাহ কল যে কি ভাই তই ইমান ষ্ট্ৰং হৈ গৈছা নেকি, ল তোক মই অলপ ডাউন কৰি দিছো। ডাউন কৰিবলৈ মানে কি অৱস্থা কৰি দিম, কৰিলেও বেয়া নালাগিলে হয়। মেইন কথা কালি ৰিচেণ্টলি মই অলৰেডি ঠিক কৰি আহিছো, অহাৰ পিছত এতিয়া মানে আকৌ এনেকুৱা হলে ভাল নালাগে। মই কালি মানে চাওক, কালি দিনটোত 700 টকা কামোৱা নাই, তাতে মই 1200 টকাৰ ওপৰত মই গেৰেজতে দিলো। তাৰ ওপৰতো মোৰ খৰচ আছে, নিজৰ উল্টা ফিউল খৰচ আছে বাইকৰ। এতিয়া আকৌ আজিও দিব লগা হৈছে। মই আজি কাম কৰিম বুলি ভাবিছিলো, ভাল কৰি ভাবিছিলো অলপ ৰাতিপুৱা সোনকালে উঠি কাম কৰিম, তাৰপিছত লগৰবোৰৰ লগত অলপ ক'ৰবাত যাম বুলি হেৰি বুলি। কিন্তু এতিয়া কি ক'ম আৰু, আজি ৰিপাব্লিক ডে এয়া অৱস্থা হৈ গ'ল। এতিয়া মই গেৰেজ বিচাৰি ঘূৰি আছো, আৰু পকেটতো মোৰ ইমান বেছি পইচাও নাই, কাৰণ পইচাও অলপ বস্তু কিনিবিলাক খৰচ কৰিলো বহুত। से ज्यादा लोग नहीं, अच्छा खुद এই ডাইলগটো মনত পৰা নাই। এই ডাইলগটো এতিয়া মিলিব, এতিয়া যোনটো বৰ্তমান চিচুৱেশ্যন ন, এই চিচুৱেশ্যনটো এতিয়া বুজি পাব। কি আছিল ডাইলগটো, এনেতো ভাবিব দিনটো গাড়ী চলোৱাত আৰু কি প্ৰব্লেম, একো প্ৰব্লেম নহয়। একো প্ৰব্লেম নহয়, এইটো মই মানো। বেলেগ যি জব ন, এই জবতকৈ মানে বহুত ভাল মানে একো বহি নালাগে পইচা। বাট এই যোনটো মোৰ চাইছে এতিয়া কণ্ডিশ্যন, মই কেনেকে গাড়ী চলাই আছো, 2 লাখত যদি চেইনটো যদি মই স্পীডত থাকালে কিবা হৈ যায়, আপুনি কাম নকৰিলেও এইটো নকৰিলেও বেলেগ কথা। কিন্তু দিনটো গাড়ী চলোৱা আৰু অলপ টাইম গাড়ী চলোৱা বহুত ডিফাৰেঞ্চ আছে। আপুনি দিনটো লাইফৰ লগত খেলি আছে, গম পাইছে। কি ক'ম আৰু, ইমানো বুজাই পিনে ভাল নালাগে। বুজোৱা মাহনে বুজি পাই যায়। এতিয়া আমি আহি পালো ৰাজগড়। গাড়ীখন কি অপি লাগিছে গাড়ীখন চোৱা নহয়। हे भगवान एक बार दिला दे, कब मिलेगी ऐसा कार चलाने। ৰ'ব লাগিছে গাড়ী বেয়া না। আজি চাওক, আজি মানে আমাৰ যোনটো এইটো লাইফৰ গেমৰ, এইটো আমাৰ জিন্দগীৰ গেমৰ মানে বেছিভাগ প্লেয়াৰ আজি অনলাইন অহা নাই। বৰ্তমান অফলাইন ঘৰতে শুই আছে, কিবা কৰি আছে। চব বাদ দি এতিয়া মোৰ আছে সেইখনতে মই এতিয়া জাতীয় পতাকা লগাব লাগে। তো আগত যোনখন ফাৰ্ষ্ট দোকান পাম সেই দোকানখনতে মই জাতীয় পতাকা লগাম। কাৰণ ৰাতিপুৱাৰ পৰা ভাবি আছোঁ, কিন্তু এই চেইনটোৰ কাৰণে মই একো এটা কৰিব পৰা নাই। আজি আধা অফলাইন আছে। চাওক আজি মানে কি মানুহ ইমান এতিয়ালৈ অনলাইন অহাই নাই আমাৰ জিন্দগীৰ গেমত। চাওক কেতিয়া অনলাইন আহে।
তো এইখন এটা জাতীয় পতাকাৰ দোকান দেখা পালো, তো ইয়াতে চবতকৈ ফাৰ্ষ্ট লগাই লওঁ, চাওঁ দাম কিমান কয় বাৰু। আৰু কিমান কৰি এয়া মই বাইদেউ নেকি? অ মই বাইদেউ শুনিছো, চৰি। অলপ কম ৰাখক, দুটা লওক। হা 500 নাই, নহ'ব দাদা, 500 খোলা নাই, মোৰ লগত অনলাইনে আছে। নাই নাই, অনলাইন আছে, মোৰ লগত খোলা নাই। হেৰি দুটা লওক বাইদেউ, কিমান ল'ব? 20 টকা কমাল মাত্ৰ, দিয়ক হ'ব দিয়ক। চৰি ব্ৰ, মই আজি অনলাইনটো কৰিলোঁ। তো হৈ গ'ল, 40 মিটাৰ গান্ধা ল'লোঁ। গাড়ী বেয়া হ'লে কি হ'ল, কৰি ল'ম ন। চবতকৈ ফাৰ্ষ্ট আমাৰ এই দুটা আমি লগাব লাগে, পটাপট লগাই লওঁ। এইপিনে এটা লগাম, এইপিনে এটা লগাম, নে কি? এটা লাগিল একচুৱেলি লগালোঁ। হৈ গ'ল, ফাৰ্ষ্ট কাম লগাই ল'লোঁ মজা কৰি। এতিয়া মোৰ জাৰ্ণিটো ভাল লাগি আছে। এইবিলাক ৰিপাব্লিক ডে বেয়া লাগি আছে। আমাৰ যি নহওক, যিমান টেনশ্যন নাথাকক, যোনটো মনৰ ইচ্ছা সেইটো কৰিবই লাগে ন। চবতকৈ ডাঙৰ কথা, মই ৰেপিডই মাৰিম নে ভিডিঅ' বনাম নে ভিডিঅ' এডিটিং কৰিম, বহুত প্ৰব্লেম দিয়কচোন, গম পাইছোঁ। আৰু এইটো কি কয়, ভিডিঅ'টো চাওক 30 ছেকেণ্ড অলৰেডি, 30 মিনিটৰ অলৰেডি বনিয়ে গ'ল। তো আপুনি যদি ইয়ালৈ চাই আছে তেন্তে থেংক ইউ ছ' মাছ। আৰু পাৰ্ট 2টো মই আপলোড কৰিম। পাৰ্ট 2টোত দেখা পাব আমি 1 ঘণ্টাত ৰেপিডত কেনেকৈ কামাব পাৰোঁ, কিমান কামাব পাৰোঁ, আৰু গাড়ীখন ঠিক কৰিম। তো পাৰ্ট 2ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগিল কিবা লাইক কৰি দিব, আৰু নিজকে আপডেট কৰি যাম, নিজকে পূৰা প্ৰ' বনাই যাম।